Hello everyone, welcome back to my Runjun vlog. কি খবৰ সকলোৰে? I hope সকলোৱে ভালে আছে আৰু এটো 2023 ফাৰ্স্ট ব্লগ হ'ব। মই এটো কেটাৰিহে বনাইছো 5 তাৰিখে বনাইছো। সো কেতিয়া আপলোড হয় নাজানো, আজি হৈ যাব পাৰে। তো সকলোৰে ভালনে? এণ্ড মোৰো ভাল আৰু এতিয়া আছো ৰাতিপুৱা অলপ ৰ'দ লৈ বাৰু। তো ভাবিলো আজি ব্লগ এটাকে বনাই দিওঁ। তো এয়া আৰু লুকা চুপি চলিছে ৰ'দটো ক'ত গ'লে? Hey guys, মই এতিয়া বহুত ধুনীয়া এটা জেগাৰ মাজেৰে গৈ আছোঁ। জেগাৰ মানে এনেকুৱা জেগাবোৰ ভাল লাগে মোৰ, সেইকাৰণে যেতিয়াই দেখোঁ তেতিয়াই কেপচাৰ কৰি লওঁ ফোনত। আকৌ পাতানি অ' মাই গড, ইয়াৰ মানুহখিনি সঁচাকৈ বহুত কষ্ট কৰিছে মানে ভাল অকণো ভাল জেগাই নাই, মানে ইমানেই খলা বমা, মানে চব ভঙা চিগা ৰাস্তা, মানে ইমান কষ্ট হয় চাগে। মই এতিয়া এইকেইদিন আহিছোঁহে, মোৰ এইকেইদিনে মানে একদম মজা ওলাই গৈছে। তো ডেইলি অহা যোৱা কৰি থকা মানুহৰ কাৰণে কিমান অসুবিধা হৈছে ইয়াৰ ৰাস্তা, এয়াৰ ৰাস্তা। অ' মাই গড। A few moments later. মই আছোঁ ফিল্ডত, অলপ ৰানিং কৰিলোঁ আৰু এতিয়া মানে আমাৰ ফিল্ডৰ ওচৰত বগৰী গছ কেইজোপামান আছে, এইজোপা অলপ পকিছে আৰু তাকে খাবলৈ আহিছোঁ। বাট এয়া কিন্তু যিখিনি সৰিছে তাৰ ভিতৰত আছে পোক। আৰু এয়া ছাগলীয়ে পূৰা বগৰীৰ সোৱাদ লৈ আছে। এয়া পূৰা পকি আছে বগৰী। এতিয়া বগৰী পাৰাত ব্যস্ত। তুমি পাৰিছা? ছাগলীকেইজনীয়ে খাই দিছে। এয়া মামু যেনে তেনে আহি পাইছেহি। পকি আছে নি? পকা হ'লে কি হ'ব? ভিতৰত পোক থাকে, পোক থকা বগৰী খোৱাতেই বেলেগ। সঁচাকৈ পোক আছে, খোৱা। কি আগলিও আছে বগৰী? আমি এবাৰ বগৰী খাবলৈ নহয় এইফালে গৈছিলোঁ, সেইফালে তাত বহুত বগৰী আছে, সেইফালে ধেৰ গছ আছে। অকলে অকলে নাযাওঁ, কুকুৰ আছে। এবাৰ কুকুৰে খেদিছিলে আমাক, বগৰী খাবলৈ গৈ কুকুৰে খেদিছে। হা অঁ মিঠা আছে, বাট কি হয় পোক হয় নহয়। এই গছজোপাৰ পৰা ডাল ভঙাৰ চেষ্টা চলাই আছোঁ আমি। মামু উঠি যোৱা, পালানি? অঁ সঁচাকৈ পূৰা নিমখ জলকীয়া আৰু ধনিয়া লগাই বগৰীৰ সোৱাদেই বেলেগ হৈ যাব। এতিয়া বগৰী খোৱাৰ দিন আহিছে আৰু পূৰা মজাকৈ লগাই দিয়া। তুমিও ওপৰলৈ উঠি যাবা এতিয়া। তাত ঝুলনা ঝুলিবলৈ গৈ পিনি পৰি যাবাগে। 1 2 3 এইকেইজনী পৰাৰ মানে চেষ্টা চলাই আছে। সিহঁতে পৰা পৰি কিনি হাত ভৰি ভাঙি লোৱা। এই উঠি গ'ল। এতিয়া আহি গ'ল বাচ্চা পাৰ্টি বগৰী খাবলৈ। তুমি জোকাৰি দিয়া। ক'ত আছে দেখিয়ে পোৱা নাই দেখোন। কি ছাগলীয়ে মুখত দিলে নেকি? ইয়া পাই গ'লো বগৰী।
বিষাই থাকিল আৰু দিয়া আৰু পৰা ওপৰলৈকে মাৰি দিয়া মাথা চুটা ফুটি যাব এনেও সৰুতে মাথা ফুটি যাব মোৰ ডাঙৰকৈ ভিৰ হৈ আছে পকা বগৰী এটা পৰিলেনে এটা পৰিলে এতিয়া